হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আই হোপ আপোনালোকে চবে ভালে আছে। আজি বহুত দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যোৱা পৰহিৰ পৰা দৌৰা ফুৰিছোঁ। না ৰেষ্ট লৈছোঁ না ভালকৈ শুইছোঁ। সেইবাবে আজি ডিচাইড কৰিছিলোঁ যে বেছি লৰা নকৰি ৰাতিপুৱা 10টাতহে উঠিম। উঠিয়ে ফাৰ্ষ্ট ৰেডি হৈ আহি গ'লোঁ বাছ ষ্টপলৈ। পিছে এটা কথা জানে, বাছ ষ্টপটো হোটেলৰ একদম সন্মুখতে হোৱাই খুব বেছি প্ৰফিট হৈছে আমাৰ জানে। আহি টিকেট কাউণ্টাৰত খবৰ লওঁতে গম পালোঁ বাছ নম্বৰ 21খনে আজি আমাক গন্তব্যস্থানলৈ লৈ যাব। পিছে আজিনো আমি ক'লৈ যাম কোৱাই নাই নহয়। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, আপোনালোকে নিজেই দেখিব খুব সোনকালে। এতিয়া বাজিছে 12টা আৰু আমাৰ আজিৰ বাহন এইখনে। আমাৰ লগতে আৰু বহুতো যাত্ৰী আছে, পিছে সকলো বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ নিচিনা টুৰিষ্ট হিচাপে আহিছে। পিছে আপোনালোকে ৰিয়েলাইজ কৰিছেনে বাহিৰত যে ইমান বেছি ৰ'দ, 27 ডিগ্ৰী জানে। বাছৰ ভিতৰত AC আছে, সেয়াই ৰক্ষা, নহ'লে নাজানো যাই পোৱালৈকে চাগে পূৰা তিতি গ'লোহেঁতেন ঘামেৰে। মই কেমেৰাটো ঘূৰাই আপোনালোকক গোটেই বাছখন ভালদৰে দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে কিমান চফা, ৱেল মেইনটেইনড। না আপুনি চিট কভাৰত এটা লেতেৰা দেখিব, না ক'ৰবাত ধূলি মাকতি আছে। খুব ধুনীয়াকৈ ৰাখিছে জানে বাছখন ড্ৰাইভাৰজনে। আৰু এনেকুৱা নহয় এইখন বাছ যে অকল টুৰিষ্টৰ কাৰণে, নৰ্মেল লোকেল মানুহে যাতায়াত কৰাৰ বাবেও এই বাছখনে ইউজ কৰে। আজি বাছত কিমান মানুহ যে আছিলে যোনে ডেইলি এই জেগাৰ পৰা আমি এতিয়া য'লৈকে গৈ আছোঁ তালৈকে যায় কৰ্মসূত্ৰে। তেওঁলোকেও খুব বেছি একদম মনোযোগ দিয়ে এই বাছখনত যাতে কোনো ধৰণৰ লেতেৰা নপৰে। খাদ্য বা পানী একদমেই মানা এই বাছখনৰ ভিতৰত ইউজ কৰা বা খোৱা। এই ল'ৰাজন দেখিছেনে কিমান টেটু বনাইছে। মই দেখি পূৰা আচৰিত হৈ গৈছোঁ। মোৰ হাতত এটা সৰু টেটু আছে, বাপৰে, সেইটো বনাওঁতে যিমান দুখ পাইছিলোঁ। जैसे मैंने आपको पूरी वीडियो को ऑलरेडी बता चुका है, ये बस नंबर 21 है और अभी इस बस में बैठ के हम रेड बीच जाएंगे। रेड बीच जाएंगे और मुझे ऐसा पता चला है कि ये बस रेड बीच तक नहीं जाती है, तो हमें शायद जहाँ ये बस स्टॉप करेगी वहाँ पे करीब 10 मिनट की वॉकिंग है, वो मैं आपको बस रुकने के बाद बताऊँगा। ठीक है, ओके फ्रेंड्स, सो चलिए बाय बाय। पता हुआ कि हम यूके में रहते हैं। यूके में सब कुछ आपको प्रीपेड होता है, वहाँ पे सब कुछ आपको पैसे पहले देने पड़ते तभी आप वोट कर सकते हैं। बट यहाँ पे मैंने नोटिस किया यहाँ पे सिस्टम थोड़ा अलग है। और सिर्फ ग्रीस, एथेंस में, पूरे ग्रीस में यहाँ पे सारी सर्विसेज जो हैं वो पोस्ट पेड है, मतलब बस में बोर्ड हो गया उसके बाद आपको पैसे पे करने हैं। तो इसीलिए हमने अभी कितने यूरो निकाले तुमने? मैंने अभी निकाला है 4 यूरो एंड 70 पेंस, नहीं सॉरी क्या बोलते हैं उसको, पेंस को। तो अभी हमने निकाल लिए हैं 5 रुपये और 5 पैसे। ये कर रहे हैं 184। I think it's 90. এয়া অৱশেষত আধা ঘণ্টাৰ মূৰত আমি আহি পালোঁ আক্ৰতৰি ভিলেজ। আক্ৰতৰি চান্তৰ্ণিৰ এটা ইক'লজিকেল ছাইট। আমি আহি থাকোঁতে মই বাছৰ ড্ৰাইভাৰজনক সুধিছিলোঁ আৰু তেওঁ ক'লে যে প্ৰায় হেনো 1600 চনত এটা ডাঙৰ অগ্নিগৰি বিস্ফোৰিত হৈছিল আৰু এই চহৰখন যে ছাইট পূৰা আৱৰি পেলাইছিল। কিন্তু আচৰিত কথাটো হ'ল যে ইয়াৰ বাবেই চহৰখন সংৰক্ষিতও হৈ আছিল। আৰু এতিয়া আমাৰ আৰ্কলজিষ্টসকলে ষ্টাডি কৰি সেই সময়ত এংগিয়েন ৰিজনত মানুহবোৰেনো কেনেদৰে বাস কৰিছিল সেইটোৱে চাব পাৰে। It's kind of like finding an old buried treasure chest full of history, you know? বাছখনৰ পৰা নামাৰ পিছতে যি মনোমোহা দৃশ্য। আবিয়ে পিছে কনফিউজে হৈ গ'ল। সি ভাবিলে এইটোৱে নেকি জেগা যিটোত আমি আহিব ওলাইছিলোঁ, কিন্তু পিছে নাই নহয়। ইয়াৰ পৰা আমি আকৌ অকণমান যাব লাগিব, যিটো আজি আমাৰ একচুৱেলি ডেষ্টিনেশ্যন। কিন্তু বহুত মানুহে হয়তো সিমান দূৰলৈকে নাযায়, এইখন বিচতে নিজৰ সময়খিনি পাৰ কৰে, ছুইম কৰে বা ছানবাথ লয়। আৰু কিছুসকলে কি কৰে, ইয়াৰ পৰা ৱক কৰা ষ্টাৰ্ট কৰে। আৰু আজি আমাৰ ডেষ্টিনেশ্যন হ'ল এই 3টা বিচ, ৰেড বিচ, হোৱাইট বিচ আৰু ব্লেক বিচ। গ্ৰীচত আহি এই 3টা বিচ নাচালেনো কেনেকৈ হ'ব। এইকেইটা হ'ল মেইন এট্ৰেকশ্যন। এণ্ড টু বি অনেষ্ট মইতো বহুতে বেছি এক্সাইটেড হৈ আছিলোঁ যেতিয়া মই গ্ৰীচলৈ আহিব ওলাইছিলোঁ, স্পেচিয়েলি টু গ' অন দিছ বিচ।
আৰু এই মাত্ৰ দেখিলেনে স্কুটাৰখন যে পাৰ হৈ গ'ল ভিডিঅ'টোত, এইখন স্কুটাৰ ন আমি ৰেণ্টতো ল'ব পাৰোঁ। এয়া যে আগত আহিছে, বহুত মানুহে লয়, কিন্তু মোৰ অকণমান ভয় লাগে। মই ইমান কনফিডেণ্ট নাছিলোঁ যে আভি এনেকুৱা ৰাস্তাত সেইখন চলাব পাৰিব বুলি, কিন্তু বহুত মানুহে চলায়, চ' ইমান ৰিস্কি নহয়, কিন্তু আপোনাৰ ভেলিড লাইচেঞ্চ থাকিব লাগিব। যিয়ে নহওক বাৰু, আমাৰ মেইন ডেষ্টিনেশ্যনলৈকে আগবাঢ়ো ব'লক। মোৰ লগতে আপোনালোকেও চাই থাকক ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আপুনি যদি আমাৰ নিচিনা এই তিনিওটা বীচ এদিনতে উপভোগ কৰিব বিচাৰে, তেতিয়াহ'লে ট্ৰাষ্ট মি, চবতকৈ বেষ্ট অপশ্যনটো হ'ল ব'ট ৰাইড। এইবোৰ লোকেল ব'টছ আপুনি আক্ৰতৰি ভিলেজৰ বীচৰ লগতে গাতেগা লাগি থাকে। আপুনি গ'লেই হ'ল, তেওঁলোকে আপোনালোকক নিজেই ক'ব যে ইমান টকা আমি ল'ম, ইমান টকা আমি ল'ম, আপোনালোকে আহিব পাৰে। আৰু 10-15 মিনিটৰ মূৰে মূৰে অহা যোৱা কৰিয়ে থাকে নাওবোৰ। চ' আপুনি যিকোনো নাও এখনত ল'ব পাৰে নিজৰ সুবিধা মতে। চ' আমিও সেইমতে এখন নাৱত উঠি ল'লোঁ। প্ৰাইচটো অলপ বেছি যদিও 3-3.5 হাজাৰ টকা প্ৰায় এজনৰ লয়, কিন্তু নাওখন চাওকচোন আপুনি। এই যে মুভিবোৰত চেইল কৰিবলৈ নাৱৰীয়াবোৰে একদম নদীৰ মাজত মাছ মাৰিব লৈ নাযায় জানো, একদম তেনেকুৱা চেইলাৰ ব'ট। চ' চাই নৰলোঁ আৰু আমি একেবাৰে উঠিয়ে ল'লোঁ। আৰু প্লাছ যিজন নাৱৰীয়া বা যিজন চেইলাৰ আছিলে, একদম পূৰা গ্ৰীক পাৰ্চন। তেওঁ পূৰা বডিয়ে চাব নে টেটুৱে চাব, একদম পূৰা সেই ভাইবটো মিছ কৰিব নোৱাৰিলোঁ। চ' মই আৰু আমি ডিচাইড কৰিলোঁ নাই, জীৱনত যিহেতু নতুন দুটা পাত এড কৰিম বুলি আহিছোঁ, তেতিয়াহ'লে পইচাটো ছেকেণ্ডাৰী, ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো গোটোৱা যাওক। অভিটো আৰু ক'বই নালাগে, এমাহ আগৰ পৰা যি সি ৱাৰ্ড্ৰব নিজৰ ছেট কৰিছে, নীলা পানীত কি পিন্ধিব, বগা পানীত কি পিন্ধিব, সি আৰু প'জ নিদিয়াকৈ থাকিব পাৰিবনে? ফাৰ্ষ্টতে তাৰ ফটোশ্বুট আৰম্ভ হৈ গ'ল। মই ভাবিলোঁ ঠিক আছে ভাই, তেওঁকে সন্তুষ্ট কৰা যাওক, তাৰপিছত চাগে মোৰ নিজৰ ভাল ফটো উঠাই দিব, নহ'লে আকৌ পাল মাৰিব নহয়। আমি অকলে নাছিলোঁ দেই, আমাৰ লগত এই 10-12জন মানুহ আছিলে। চবেই খুব ফূৰ্তি কৰিলোঁ। নাওখনৰ ৰাইডটো খুবেই বেছি ভাল লাগিলে, বেছি মানুহ থকাৰ বাবে। বাৰু এতিয়া মোৰ পাল। বেছি নহয়, জাষ্ট 5-7 মিনিটছমান আহিয়ে আমি পালোঁ ৰেড বীচ। ইয়াত নাওখন প্ৰায় 5 মিনিট ৰ'ব, আৰু যোনে যোনে আজিৰ দিনটোৰ এই ৰেড বীচত কটাব বিচাৰে, তেওঁলোকে নামি বাকীবোৰক বাকী ৰোৱা 2খন বীচলৈ লৈ যাব। পিছে ইয়াত যদি নামিব খোজে, আপুনি নিশ্চয় ভালদৰে সাঁতুৰিব জানিব লাগিব, কাৰণ ব'টখন একদম পাৰলৈ নাযায়, অলপ দূৰতে ৰৈ দিয়ে। ইয়াৰ পৰা মানুহে সাঁতুৰি যাব লাগে ৰেড বীচৰ পাৰলৈ। আৰু নাভাবিব আপুনি ৰিস্ক ল'ব পাৰিব বুলি, কাৰণ পানীৰ বহুতে বেছি দ। আমি ট্ৰাই কৰিছিলোঁ, বাট আনচাকচেছফুল হৈ গ'লোঁ। দেখিছেনে, এয়া ইয়াৰ বিশেষ ৰঙা শিল আৰু অগ্নিগিৰিৰ বালিবোৰ, যাৰ বাবে এই ৰেড বীচটো খুবেই জনাজাত আৰু যিয়ে ইয়াক পৃথক কৰি তোলে। ৰঙা শিল আৰু নীলা সাগৰৰ সৈতে ৰংবোৰে ইমান আকৰ্ষণীয় দৃষ্টি সৃষ্টি কৰিছে, নহয়নে? আপুনি পিছে আক্ৰতৰিৰ পৰা ইয়ালৈ খোজকাঢ়িও আহিব পাৰে, বহুত বেছি ডিষ্টেঞ্চ নহয়। কিন্তু যদি মোৰ দৃষ্টিভংগীৰে চাব খোজে, দেন নাও ল'ব পাৰে। যদিও এই বীচটো অলপ সৰু আৰু টুৰিষ্ট ছিজনত বহুতো পৰ্যটকৰ সৈতে ব্যস্ত হৈ পৰে, বাট ইটছ এ মাষ্ট ভিজিট স্পট, চ' ডু নট মিছ ইট। এতিয়াও বিশ্বাস হোৱা নাই জানেনে, যে মই এই জনমতে নিজেই এই সৌন্দৰ্যৰ মাজেৰে গৈ আছোঁ। চিনেমা এখন যেন ডাঙৰ পৰ্দাত চলি আছে, তেনেকুৱাহে লাগিছে। অকণমান আগবাঢ়িয়ে সন্তোৰ্ণিৰ হোৱাইট বীচ পালোহি। ই হৈছে আক্ৰতৰিৰ ওচৰৰ আন এটা ৰত্ন। এই বীচটো ইয়াৰ বগা শিল আৰু পৰিষ্কাৰ নীলা পানীৰ বাবে খুবেই বেছি বিখ্যাত। আপুনি এই বীচটো হয়তো আমাৰ নিচিনা নাৱেৰে বা ইয়াৰ পাৰে পাৰে খোজকাঢ়িও উপভোগ কৰিব পাৰে। খুব এটা দূৰ নহয় আক্ৰতৰিৰ পৰা। পিছে যদিও ই ৰেড বীচতকৈ অলপ কম ভিৰ হ'ব পাৰে, কিন্তু ইয়াৰ অনন্য সৌন্দৰ্য যে আৰু পিচফুল পৰিৱেশ ইয়াক সন্তোৰ্ণিত অধিক নিৰ্জন সমুদ্ৰৰ অভিজ্ঞতা বিচৰাসকলৰ বাবে এক আনন্দময় গন্তব্যস্থান কৰি তোলে। বগা শিল আৰু গভীৰ নীলা সাগৰৰ বিপৰীত ৰঙে এটা খুবেই মনোমোহা অভিজ্ঞতা জানেনে? ৰ'ব, মই কেমেৰাটো অলপ জুম কৰি দিওঁ। দেখিছেনে এই ৰয়িং বুটবোৰ যে ওলাই আহিছে কেভবোৰৰ পৰা? এইবোৰ হ'ল কোভছ। হোৱাইট বীচৰ এই কোভছবোৰ এক্সপ্ল'ৰ কৰিবৰ কাৰণে আপুনি ৰয়িং বুটে ল'ব লাগিব, কাৰণ আমি যে চেইলিং বুটখন লৈছোঁ, সেইখন ইমান কাষলৈ যাব নোৱাৰে। প্লাছ আপুনি এই বীচটো স্ন'কলিঙো কৰিব পাৰে, যিয়ে আপোনাক এটা ব্ৰিডিং টিউব দিব আৰু আপুনি আণ্ডাৰ ৱাটাৰ প্লেণ্টছ বা এনিমেলছ এইবোৰ এক্সপ্ল'ৰ কৰি চাই ফুৰিব পাৰে। আমি পিছে আগতে এই কথাটো গম পোৱা নাছিলোঁ। গম পালে নিশ্চয় এক্সপিৰিয়েঞ্চটো আমি ল'লোহেঁতেন, কিন্তু যদি নেক্সট টাইম অহাৰ সুযোগ পাওঁ, ডেফিনেটলি।
ব'লক এতিয়া প্ৰায় 20-25 মিনিটমান নাৱত বহি এনজয় কৰি আমাৰ যোনটো এক্সট্ৰিম লোকেশ্যন সেইটো আহি পালেহি আমি পালোহি ব্লেক বিচ আৰু আজি আমি গোটেই দিনটো এই ব্লেক বিচতে কটাম বুলি ভাবিছোঁ কিন্তু ভিডিঅ'টো যিহেতু অলৰেডি বহুত লম্বা হৈ গৈছে সেইবাবে মই আৰু এই ভিডিঅ'টো এক্সটেণ্ড নকৰোঁ চ' আপোনালোকে গোটেই ভিডিঅ'টো চালে যদি এটা লাইক আৰু কমেণ্ট কৰি দিব আৰু মই নেক্সট ভিডিঅ'টো ব্লেক বিচতনো গোটেই দিনটো কেনেকৈ কটালোঁ কি কৰিব পাৰি আৰু আপোনালোকে কেনেকৈ তালৈ যাব পাৰে সকলো দেখুৱাম থেংক ইউ ছ' মাছ